Please subscribe my channel আৰু কাষত থকা বেল আইকনটো টিপি দিব যাতে নতুন ভিডিঅ'সমূহ নটিফিকেশ্যন পাই থাকিবৰ বাবে। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আপুনি আপোনাৰ ফোনটো ফ্লাইট মোড অৱস্থাত কেতিয়া ৰাখে? আপুনি যেতিয়া কেতিয়াবা ফ্লাইটত যাবলগীয়া হয় বা আপুনি কোনো ধৰণৰ আনৱান্টেড কল নিবিচাৰে, সেই সময়ত আপুনি আপোনাৰ ফোনটো ফ্লাইট মোড অৱস্থাত থৈ দিয়ে। কিন্তু সেই অৱস্থাত আপুনি কোনো ধৰণৰ ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব নোৱাৰে। আজি আপোনালোকৰ বাবে এনেকুৱা এটা ট্ৰিক্স লৈ আহিছোঁ, যিটো ট্ৰিক্সৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ফোনটো ফ্লাইট মোড অৱস্থাত ৰখাৰ পিছতো ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰিব পাৰিব। ট্ৰিক্সটোৰ বাবে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ বাবে মই এটা মোবাইল লৈছোঁ। মোবাইল ফোনটো আপুনি যিটো ডাটা কানেকশ্যন সেইটো অন কৰি ল'ব। অন কৰি লোৱাৰ পাছত আপোনালোকে যিটো মোবাইলতে পাব এয়াৰপ্লেন মোড বুলি অপশ্যন আছে, সেইটো অন কৰি দিব। আৰু ইউটিউবটো অ'পেন কৰি দেখাইছোঁ, দেখাইছে ন' কানেকশ্যন ইউটিউবত, আৰু ইউ আৰ অফলাইন দেখাইছে, ৰিটাইক দেখাইছে, মানে ইয়াত কোনো এতিয়া ইণ্টাৰনেট সেৱা চলাব নোৱাৰি যিহেতু মোৰ ফোনটো ফ্লাইট মোড অৱস্থাত আছে। এতিয়া আপোনালোকে যিটো ডায়েল পেড আছে সেইটো ক্লিক কৰাৰ পাছত তাত আপুনি ডায়েল কৰিব ***4636#***। ডায়েল কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব, যাতে যিটো ফোন ইনফৰমেশ্যন ওৱান আছে সেইটো ক্লিক কৰি তললৈ যাব। তাতে লিখা আছে মোবাইল ৰেডিঅ' পাৱাৰ, যিটো অফ হৈ আছে সেইটো আপুনি অন কৰি দিব। অন কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো মোবাইলৰ ইণ্টাৰনেট সেৱা সেইটো এক্টিভেট হৈ যাব। ইউটিউবটো অ'পেন কৰি দেখাইছোঁ, আপোনাৰ বেক অনলাইন দেখাইছে, মানে আপুনি এতিয়া অনলাইনত আছে। দেখিছে আপোনালোকে ইণ্টাৰনেট সেৱা চলাব পাৰিছে। আৰু ওপৰত দেখিছে যে আপোনাৰ যিটো এয়াৰপ্লেন মোড সেইটো অনেই হৈ আছে, আৰু আপুনি এতিয়া ফুল স্পীড ডাটা চলাব পাৰিব। আৰু যদি আপোনালোকে কোনোবাই কলো কৰে তেতিয়া আপোনাৰ ফোনটো ছুইচ অফ ক'ব। এইটো ট্ৰিক্স আপুনি যদি এজন গেমাৰ তেতিয়াও আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব।